আজি মই এজন MOU সিগনেটৰী হিচাপে মই আজি এই প্ৰেছ কনফাৰেন্স মই আয়োজন কৰিছোঁ আৰু আজি এপ্ৰিল 1 তাৰিখ আজি দিনতেই MOU মেমৰেণ্ডাম অফ আণ্ডাৰষ্টেণ্ডিং KSA আৰু ASDC নৰ্থ কাছাৰ ষ্টুডেণ্ট ফেডাৰেশ্যন ডিমাছা ষ্টুডেণ্ট ইউনিয়নৰ মাজত অসম চৰকাৰ আৰু ভাৰতৰ চৰকাৰৰ মাজত এটা চুক্তি সম্পন্ন হয়। আজি 29 বছৰ ভৰি দিছে। মই আজি কমেমৰেট কৰি পেলাই আজি এই প্ৰেছ কনফাৰেন্স কৰিছোঁ। মই আজি এই শুভ দিনত কাৰ্বি আংলং আৰু ডিমাছা ৰাইজক পুনৰ MOU যেটো চুক্তি হৈছিলে সম্পন্ন হৈছিলে ইয়াৰ দ্বাৰা কাৰ্বি আংলং ৰাইজ এনচিলৰ ৰাইজ কিমান এই MOU যোগেদি ৰাজনৈতিকভাৱে কিমান আমি পাইছোঁ নাপাইছোঁ এইবিলাক পুনৰ পৰ্যালোচনা কৰিবৰ কাৰণে মই চিন্তা কৰিছোঁ আৰু মই যেটো আমি ভাবিছোঁ যেটো MOU এইটো মই আছোঁ কাৰ্বি আংলং এনচিলৰ যেটো ৰাজনৈতিক ইতিহাস শাখত এইটো এটা উল্লেখনীয় চুক্তি বুলি ক'ব পৰা যায়। এই চুক্তিৰ যোগেদি কাৰ্বি আংলং যেটো অট'নমাছ কাউন্সিল ডিমাছা অট'নমাছ কাউন্সিল 6 শিডিউল সংবিধান যোগেদি পৰিচালিত গতিকে এই চুক্তিৰ যোগেদি 1992ৰ পৰা মই আছোঁ এইটো এটা ডাঙৰ পদক্ষেপ ইণ্ডিয়া গভৰ্ণমেণ্টে 6 শিডিউল কাউন্সিলটো তেওঁলোকে ৰাজনৈতিকভাৱে অধিক শক্তিশালী কৰাৰ কাৰণে তেওঁলোকে এই চুক্তিটো কৰা বুলি মই অনুভৱ কৰিছোঁ। বিশেষকৈ আমাক উপৰেঞ্চি এডিশ্যনেল 30 ডিপাৰ্টমেণ্ট কাউন্সিলক দিলে যি নেকি এইটো আগতে আমাৰ 16 ডিপাৰ্টমেণ্টে আছিলে যিবিলাক নেকি নোহোৱা ডিপাৰ্টমেণ্ট ধৰক উল্লেখনীয়ভাৱে এক্সাইজ মটৰ ভেহিকেল তাৰপাছতে আপোনাৰ ইণ্ডাষ্ট্ৰী তেনেকুৱা ভালেমান ডিপাৰ্টমেণ্ট আমাক সংযোজন কৰিলে আমাক দিলে। এটা এক্সিকিউটিভ উইথ এক্সিকিউটিভ পাৱাৰ তাৰপিছতে আৰু যে 16টা ডিপাৰ্টমেণ্ট আমাক বিধায়িনী তথা লেজিছলেটিভ পাৱাৰ আমাক দিলে যেনেকৈ আমি ল বনাব পাৰোঁ আইন প্ৰণয়ন কৰিব পাৰোঁ। ফৰ এক্সাম্পল PWD ৰাস্তা কেনেকৈ বনাব কণ্ট্ৰেক্ট ছেটলিং কি হ'ব চাকৰি কেনেকৈ দিম এইবিলাক আৰু এডুকেশ্যনৰ ক্ষেত্ৰত প্ৰাইমেৰীৰ পৰা হায়াৰ ছেকেণ্ডেৰীলৈকে আমি কি লেংগুৱেজ প্ৰৱৰ্তন কৰিম কি নকৰিম অসমীয়াত কৰিম হিন্দী কৰিম ইংৰাজী কৰিম কাৰ্বিত কৰিম এইবোৰ গোটেইবিলাক আইন প্ৰণয়ন কৰিব পাৰে। আমি নিজস্ব ইয়াত হায়াৰ ছেকেণ্ডেৰী বৰ্ড তাৰপিছত SLC বৰ্ড আমি কৰিব পাৰে যদি কাউন্সিল বিচাৰে এইবোৰ আমি কৰিব পৰা ক্ষমতা দিলে আৰু আপ টু কলেজ লেভেল আমাক এক্সিকিউটিভ পাৱাৰ দিলে। গতিকে এইবোৰ পাৱাৰ আমাক হস্তান্তৰ কৰিলে। পেট্ৰ এমেণ্ডমেণ্ট অফ 6 শিডিউল সংবিধানটো তেওঁলোকে এমেণ্ড কৰি পেলাই এইবিলাক পাৱাৰ হস্তান্তৰ কৰিছে। নট এক্সিকিউটিভ অৰ্ডাৰ দি নহয় অসম গভৰ্ণমেণ্টত পাছ কৰা নহয় দিল্লী পাৰ্লিয়ামেণ্টত পাছ কৰি পেলাই 16টা ডিপাৰ্টমেণ্ট আমাক বিধায়িনী লেজিছলেটিভ পাৱাৰ আমাক দিলে। ইয়াৰ উপৰিও আমাক লেণ্ড এলিনেশ্যন যিটো ক্ষমতা ইয়াত মাটিৰ ওপৰত আমি আইন বনাব পৰাৰ যিটো ক্ষমতা লেণ্ড এলিনেশ্যন এই পাৱাৰো দিলে। তাৰপাছতে পাৰা 20BB 6 শিডিউলৰ যিটো ধাৰা যিটো আৰ্টিকেল যিটো এমেণ্ডমেণ্ট কৰি পেলাই যিটো নমিনেটেড MDC MECবিলাক কাউন্সিলে এতিয়া ডাইৰেক্ট নমিনেট কৰিব পৰা শক্তি লৈ আনিছে। আগত এইটো ডাইৰেক্ট ষ্টেট গভৰ্ণমেণ্টে কৰে এতিয়া কিন্তু কাউন্সিলে কৰিব পৰা এই ব্যৱস্থাটো আমি কৰি আনিলোঁ।
এইটো ডাঙৰ এটা পলিটিকেল এচিভমেণ্ট বুলি ক'ব পৰা যায় এইবিলাকে মানে এই চুক্তি যোগেদি এইটো লৈ অনা হৈছে এইটোৱে এইবিলাক চুক্তি প্ৰণয়ন কৰাৰ পাছত এটা ইমপ্লিমেণ্ট কৰাৰ পাছত এতিয়া কাৰ্বি আংলং আৰু ডিমা হাছাও কাউন্সিল হৈছে ইণ্ডিয়াৰ ভিতৰত আটাইতকৈ শক্তিশালী কাউন্সিল ৰূপে পৰিগণিত হৈছে most powerful six-cedal council in India very powerful গোটেই কাউন্সিল কেনেকৈ চলাইছে পাৱাৰটো আহি গৈছে কিন্তু কাউন্সিল কেনেকৈ চলাইছে আমিতো নাজানো দেই এই পাৱাৰবিলাক ঘটাব পাৰিছে এক্সাৰচাইজ কৰিব পাৰিছে নে নাই এইটো কাৰ্বি আংলং ৰাইজে জানিব তো আমি যে দিছোঁ আমি যে সংগ্ৰাম কৰি পেলাই আৰু এই যিটো MOU চুক্তি কৰি পেলাই সংগ্ৰাম কৰি পেলাই হেৰি হৈছে বহুত মানুহে নেকি প্ৰাণ আহুতি দিলে বহুত কষ্ট স্বীকাৰ কৰিলে বহুত মানুহ জেলত গৈ মই নিজে 10 বাৰ জেলত মই থাকিব লগা হৈছে তেওঁলোকে আমাৰ যিবিলাক নেকি লিডাৰসকল তেখেতৰ পৰা আদি কৰি বহুতে জেলত যাব তেওঁলোকে নগল জেলত তাদাত সোমাইছে ৰংপি ডাঙৰীয়া তেনেধৰণে অজস্ৰ মানুহে তাদা আৰ্ম লৈ পেলাই জেলত সোমাবলগীয়া হৈছে তেখেতসকলক আমি আজি এই যুৱখনত আমি তেখেতলোকক প্ৰণাম জনাইছোঁ যিবিলাক নেকি আমাৰ পৰা আঁতৰি গ'ল তেওঁলোকক আমি শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ আন্তৰিকতাৰে গতিকে এইটোৱে মানে হৈছে এচিভমেণ্ট আৰু এই আমি যিটো আন্দোলন কৰি আছে এইটো আমি ক'ব লাগিব ঐতিহাসিক আৰু এইটোৱে ইতিহাস ৰচনা কৰিলে আৰু কাৰ্বি আংলং ৰাজনৈতিক ইতিহাস বুৰঞ্জী এইটো লিপিবদ্ধ হৈ আছে জানে আপোনালোকে মই গোটেইবিলাক লৈ আনিলোঁ আপোনালোকে চাওক এইটো ভাৰত সংবিধান এই সংবিধানত এমেণ্ড কৰি পেলাই আমাৰ পাৱাৰটো হস্তান্তৰ কৰিছে এইয়া এই পাৰা 3A সংশোধন কৰি পেলাই 16টা বিভাগ ল মেকিং পাৱাৰ লৈ আনিছে এইটো এনে গেজেট দি নহয় এই কনষ্টিটিউশ্যন এমেণ্ড কৰি পেলাই আমাক দিছে আজিলৈ কোনেও পৰা নাই গৰ্ব কৰা কথা নহয় আজি কেজে পাৰিছে আজি SSA পাৰিছে সংগ্ৰামৰ দ্বাৰা আজি 1952ৰ পৰা 52 চনৰ পৰা এনেধৰণৰ কোনো কনষ্টিটিউশ্যন সংবিধান সলাই পেলাই কাউন্সিলক অধিক শক্তিশালী কৰা যে আমি সক্ষম হৈছোঁ গতিকে আমি এইটো আজি গৰ্ব কৰিছোঁ হয় আমাৰো কিছু ড্ৰবেক্স আছে মই যে এই MOUটো আমি হৈছে কমপ্লিট এইটো আমি চলিউশ্যন পালোঁ নহয় আমাৰ চলিউশ্যন এতিয়ালৈকে হেৰি হোৱা নাই এটা ধাৰো হৈ আছে ইণ্টাৰিম হৈ আছে আমি 244A নোহোৱালৈকে আমি কৈছোঁ আমি ক্ষান্ত নহওঁ উইল নট চাইলেণ্ট our movement will continue until and unless 244A is implemented গতিকে আজি আপোনালোকৰ যোগেদি এইখিনি কথা অৱগত কাৰ্বি আংলং ৰাইজক অৱগত কৰিবৰ কাৰণে মই আজি প্ৰেছ কনফাৰেঞ্চ কৰিলোঁ থেংক ইউ ধন্যবাদ